নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ইউটিউব ভিডিঅ'লৈকে। আজি মই এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ আৰু আমাৰ আজিৰ ৰেচিপি হৈছে লাই শাকৰ সৈতে গাহৰি মাংস, অতিকৈ ফেমাছ ৰেচিপি অসমৰ। গতিকে আহকচোন চাওঁ আমি ভিডিঅ'টি কেনেদৰে আমি ৰেচিপিটো তৈয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টি চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। চ' আপোনালোকে ভিডিঅ'টি চাই থাকক। বন্ধু বান্ধৱীসকল, লাই শাকৰ সৈতে গাহৰিৰ ৰেচিপিটো বনাবলৈ আমাক কেইটামান ইনগ্ৰিডিয়েণ্ট লাগিব আৰু আমাক লাগিব গাহৰি মাংস। মই আলু লৈছোঁ, আলুটো অপশ্যনেল হয়, আলুটো নিদিলেও হয়। মই পিঁয়াজ কাটি লৈছোঁ 3টামান ডাঙৰ মিডিয়াম চাইজৰ, আৰু জলকীয়া লৈছোঁ, ধনিয়া লৈছোঁ, ধনিয়া পাত কেইখিনিমান লৈছোঁ, ধনিয়াটো নিদিলেও হয়, আৰু আদা নহৰু পেষ্ট। লগত আছে আপোনালোকৰ কাশ্মীৰী মিৰ্চৰ পাউডাৰ, কাশ্মীৰী জলকীয়াৰ পাউডাৰ, জিৰা পাউডাৰ আৰু মিট মছলা, অকণমান গোটা গৰম মছলা লৈছোঁ আৰু হালধি পাউডাৰ লৈছোঁ আৰু লাই শাকৰ পাত লৈছোঁ। এইখিনি আজি মেইন ইনগ্ৰিডিয়েণ্ট হয়। আজি আমাৰ ৰেচিপিটোত কোনো ধৰণৰ তেল ব্যৱহাৰ নকৰোঁ, গতিকে আমি গাহৰিৰ তেলেৰে মাংসখন বনাম। চ' এতিয়া মই এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু কেৰাহীত মই গাহৰিৰ যিখিনি তেল হয়, মানে ফেট হয়, এইখিনি মই দি লৈছোঁ, অকণমান বেছিকৈ দি লৈছোঁ আগতীয়াকৈ। বাকীখিনি মাংস নিদিব, আপোনালোকে তেলখিনি দিব। তেলখিনি অকণমান দেৰি আমি গৰম কৰি অকণমান ফ্ৰাই কৰাৰ নিচিনা কৰি থাকিলে নিজে নিজে তেল ওলাই যায়। মানে সেই যিখিনি তেল ওলাব সেইখিনি তেলতে আমি আঞ্জাখন বনাম। এয়া চাওক বন্ধু বান্ধৱীসকল, কি ধুনীয়াকৈ বহুখিনি তেল এৰিছে। এতিয়া আমি গাহৰিৰ ফেটখিনি উঠাই থ'ম, মানে কেৰাহীৰ পৰা উঠাই ল'ম। তো আমাৰ কেৰাহীত বহুত তেল ওলাইছে। মই কোনো ধৰণৰ বেলেগকৈ তেল দিয়া নাই, এই গাহৰিৰ তেলতে মই আঞ্জাখন বনাম। এতিয়া আমি পিঁয়াজখিনি দি লৈছোঁ, পিঁয়াজ জলকীয়াখিনি দি ল'ম একেলগে। পিঁয়াজখিনি দি মিডিয়াম ফ্লেমত ভালকৈ অকণমান দেৰি ফ্ৰাই কৰি ল'ব পিঁয়াজখিনি। আমি পিঁয়াজখিনি অকণমান দেৰি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত আমি এতিয়া গোটেইখিনি মছলা দি ল'ম ইয়াতে, দি পিঁয়াজৰ লগতে একেলগে মছলাখিনিও ফ্ৰাই কৰি ল'ম। মানে পিঁয়াজ দিয়াৰ পিছত তেলখিনি শুকাই যাব পাৰে, গতিকে এই তেলতে আমি মছলাখিনি, মানে আমাৰ জলকীয়া গুড়ি, তাৰপিছত জিৰা গুড়ি আৰু গোটা গৰম মছলা, লগতে মিট মছলা, এইখিনি আমি একেলগে দি ল'ম। দি লৈ আমি গোটেইখিনি একেলগে ভালকৈ ফ্ৰাই কৰি ল'ম। এতিয়া আমাৰ মছলাখিনি আৰু পিঁয়াজখিনি ফ্ৰাই হৈ গ'ল। এতিয়া আমি মাংসখিনি বহাই দিছোঁ। আপোনালোকে একেলগে গোটেইখিনি মাংস বহাই দিব, দি অকণমান মিক্স কৰি ল'ব ভালকৈ। মাংসখিনি ধুনীয়াকৈ মিক্স কৰাৰ পিছত আমি এতিয়া সোৱাদ অনুসৰি নিমখ দি লৈছোঁ অকণমান। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখখিনি দিব, দি ভালকৈ আকৌ মিহলাই দিব নিমখখিনি।
এতিয়া আমি আলুখিনি এড কৰিম আমাৰ কেৰাহীটোত। মই আলু দিছিলোঁ, এই আলুটো অপশ্যনেল হয়, আপোনালোকে আলু ব্যৱহাৰ নকৰিলে নকৰিব পাৰে, এইটো কম্পালচৰি নহয়। মই আলুখিনি দিছোঁ, দি একেলগে মই আমাৰ আদা নহৰু যিখিনি থেতেলি থৈছিলোঁ, আদা নহৰু পেষ্ট কৰিলে একেবাৰে ভাল নালাগে, মই এনেই জাষ্ট খুন্দি লৈছোঁ অকণমান খুন্দনিত। তেনেকৈ আপোনালোকে খুন্দি ল'ব পাৰে, একেবাৰে গোটা নহয় আৰু একেবাৰে পেষ্টটো নহয়। মই থেতেলি লৈছোঁ, আপোনালোকে এনেকৈ থেতেলি ল'ব পাৰে। গোটেইখিনি মই ভালদৰে মিহলাই লৈছোঁ। এতিয়া আমি কেৰাহীখনত হালধিখিনি দি ল'ম। হালধি লৈছিলোঁ দুই স্পুনমান, মানে 2 টিস্পুনমান লৈছিলোঁ। গোটেইখিনি ভালকৈ মিহলি কৰাৰ পিছত এতিয়া আমি প্ৰায় 10-15 মিনিটৰ কাৰণে ঢাকনি লগাই দিম। গেছটো কমাই ৰাখিব। প্ৰায় 15 মিনিটমান পিছত মই ঢাকনি খুলিছোঁ। এতিয়া অকণমান ভালকৈ এৰুৱাই ল'ম। কেৰাহীখনত যদি লাগি ধৰিছে আপোনালোকে এৰুৱাই ল'ব ভালকৈ। এতিয়া মই এৰুৱাই লৈছোঁ অকণমান, বেছিকৈ লাগি ধৰা নাই বাৰু। এতিয়া আমি অকণমান ইয়াতে কেৰাহীখনত পানী এড কৰিম। আপোনালোকে যদি ড্ৰাই কৰিব খোজে পানীখিনি নিদিব। মই যিহেতু ভাতৰ লগত আঞ্জাখন খাম, গতিকে মই সাধাৰণ গ্ৰেভি কৰিম, গতিকে মই অকণমান পানী এড কৰিছোঁ, বেছি সৰহকৈ দিয়া নাই। কেৰাহীখনত পানী দিয়াৰ পিছত এতিয়া মই লাই শাকৰ পাতখিনি ইয়াতে এড কৰি দিম। আপোনালোকে পাতখিনি অকণমান ভালকৈ ধুই ল'ব। আজিকালি পাতত বহুতো ধূলি মাকতি লাগি থাকে। ভালকৈ ধোৱা পাতখিনি লৈ আপোনালোকে এইদৰে কেৰাহীখনত দি দিব। লাই শাকৰ পাত অকণমান সৰহকৈ দিব পাৰে, কোনো কথা নাই, কাৰণ পিছলৈ কমি যায়, মানে পাতখিনি গলি যায়। পাৰিলে গাহৰি মাংসখিনি আগতীয়াকৈ অকণমান বেছিকৈ সিজাই ল'ব, তাৰপিছত লাই শাকৰ পাতটো এড কৰিব। এতিয়া আমি ঢাকনি দি লৈছোঁ কেৰাহীখনত, আৰু প্ৰায় 10 মিনিটমান এনেকৈ থাকিব দিম। প্ৰায় 10 মিনিটমান পিছত মই ঢাকনি খুলিছোঁ, খুলি অকণমান আকৌ গোটেই মাংসখিনি অকণমান লৰাই দিছোঁ হেতাৰে। আপোনালোকে এনেকৈ দিব, অকণমান ওপৰৰ মাংসখিনি তললৈ দি দিছোঁ, আকৌ তলৰখিনি ওপৰলৈ। এতিয়া মই আকৌ 10 মিনিটমানৰ কাৰণে ঢাকনি দি ল'ম। প্ৰায় 15 মিনিটমান পিছত মই ঢাকনিখন খুলিছোঁ। এয়া চাওক কি সুন্দৰ হৈছে আমাৰ ৰেচিপিটোৰ কালাৰখিনি। মাংসখিনি প্ৰায় সিজিছে, খুবেই ধুনীয়া এটা গোন্ধ ওলাইছে। এয়া চাওক কি সুন্দৰ হৈছে আমাৰ ৰেচিপিটো। এতিয়া আমি অকণমান ধনিয়া পাত থৈছিলোঁ, ধনিয়া পাতখিনি আমি ইয়াতে এড কৰিম। ধনিয়া পাতটো অপশ্যনেল হয়, আপোনালোকে ধনিয়া পাত নিদিলেও হ'ব।
এয়া চাওক কি সুন্দৰভাৱে আমাৰ ৰেচিপিটো তৈয়াৰ হৈছে। আৰু আমাৰ আজি ৰেচিপিটো কেনে পালে মোক নিশ্চয় কমেণ্টত জনাব। আৰু এইদৰে আপোনালোকে লাই শাকৰ আৰু গাহৰি ৰেচিপিটো এবাৰ ঘৰত বনাই খাব। আজিলৈ এৰিছোঁ, ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব।